যোৱাকালি মই এটা বহুত গভীৰ খবৰ শুনা পালো। খবৰটো শুনিলে আপোনাৰ বুকুও কঁপি উঠিব। মই নিজে চিনি পোৱা এখন সম্ভ্ৰান্ত ঘৰৰ একমাত্ৰ ল'ৰা। টকা পইচাৰ একো অভাৱ নাই, সকলো আছে জীৱনত। যিটো বস্তু আমি পোৱাৰ কাৰণে বছৰ বছৰ ধৰি আমাৰ আধা জীৱন লগাই দিওঁ, সেই সকলো বস্তু তাৰ জীৱনত আছিল। আৰু তাৰে পিছতো ল'ৰাজনে আত্মহত্যাৰ পথ বাছি লয়। কাৰণটো কি জানেনে? কাৰণটো হৈছে মানসিক চাপ, মানসিক ষ্ট্ৰেছ বুলি যিটো কওঁ আমি। তাৰ ক্ষেত্ৰত ষ্ট্ৰেছটো আছিল কিবা এটা এন্ট্ৰেন্স পৰীক্ষাত সি আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলে, চিট নাপালে বা ৰিজাল্ট ভাল নহল। মই একদম একজেক্ট কাৰণটো নাজানো, সেইকাৰণে মই নাম মেনশ্যন কৰা নাই, ক'ৰ হয় জেগাটোও মেনশ্যন কৰা নাই। জাষ্ট ইমানখিনি জানি থওক যে মানসিক চাপত পৰি পেলাই ফুলকুমলীয়া ল'ৰাটো, জাষ্ট 20 বছৰমান হৈছিল ল'ৰাটো, সেই ল'ৰাটোৱে আত্মহত্যাৰ পথ বাছি ল'লে। তাৰ উপৰিও শেহতীয়া খবৰ এটা আপুনি জানে, অসমীয়া এগৰাকী অভিনেত্ৰীয়ে পুৰামত্ত হৈয়ে হওক বা অনিয়ন্ত্ৰিতভাৱে গাড়ী চলাই হওক এজন অসমীয়া যুৱকক গাড়ীৰে খুন্দিয়াই আৰু আজি সেই দুৰ্ভগীয়া ল'ৰাজনৰ মৃত্যু হয়। মই কথা এটা উল্লেখ সেইকাৰণে কৰিলো কাৰণ আজিৰ যুগত এনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ ঘটনা, আত্মহত্যাৰ ঘটনা, গাড়ী দি খুন্দোৱা ঘটনা, সৰু সৰু কথাত মাৰ্ডাৰ কৰা ঘটনা আৰু বিভিন্ন ধৰণৰ কাজিয়া পেচাল বহুত বেছি বাঢ়ি গৈছে। আপুনি কি ভাবে, এইটো নৰ্মেল নেকি? এইটো একেবাৰে নৰ্মেল নহয়। ইয়াৰে অন্তৰালত এটা গভীৰ কাৰণ আছে, এটাই কিয় দুটা তিনিটামান কাৰণ আছে। কি কাৰণ আছে সেই কথাটো মই এই ভিডিঅ'টোত ডিছকাছ কৰিব গৈছো। সাইন্টিফিক কাৰণ, বিজ্ঞানসন্মত কাৰণ যদি আমি বিচাৰি যাওঁ, আমাৰ মগজুৰ ভিতৰত এটা অংশ আছে যাৰ নাম হৈছে এমিগডালা। আমি যেতিয়া ভয় কৰো, যেতিয়া আমি কিবা এটা কথাক লৈ পেলাই এক্সাইটেড হওঁ, উত্তেজনা হয়, বা কিবা এটা কথাক লৈ পেলাই যদি আমাৰ ভয় ক্ৰিয়েট হয়, আমি একদম আমাৰ হাইপাৰ হৈ যায় অৱস্থা, আমাৰ মানে চেতনা একদম পুৰা এক্টিভ হৈ যায়, সেইটো হৈছে এমিগডালা। আৰু এমিগডালাৰ ওপৰত যেতিয়া ধাৰাবাহিকভাৱে বহুত ধৰণৰ প্ৰেছাৰ অহা বস্তু, এক্সাইটেড হোৱা বস্তু, খং উঠা বস্তু, ভয় লগা বস্তু, ষ্ট্ৰেছ পৰা বস্তু আহি থাকে, এমিগডালাৰো এটা লিমিট আছে ন, সেই লিমিটটো পাৰ হৈ যায়। পাৰ হৈ পেলাই যেতিয়া এটা বস্তুৰ ওপৰত আপুনি অভাৰলোড দি দিব, বস্তুটোৰ ফাংচন ভালকে নহয়। যেতিয়া এমিগডালাৰ ওপৰত ষ্ট্ৰেছ বাঢ়ি যায়, প্ৰেছাৰ বাঢ়ি যায়, চাপ বৃদ্ধি হয়, তেতিয়া আমাৰ মগজুৰ পৰা কৰ্টিসল নামৰ এবিধ হৰমন নিৰ্গত হয়। বেছিকে ষ্ট্ৰেছ হলে সেই হৰমনবিধ নিৰ্গত হয় আৰু হল লগে লগে কি হৈ যায়, আমাৰ মানে খিংখিঙীয়া স্বভাৱ, কিবা এটা শব্দ শুনিলে আমাৰ খং উঠি যায়, সৰু সৰু কথা সহ্য কৰিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হয়। আৰু যাৰ বাবে আজিকালিৰ যুগত মানুহবিলাক বহুত খিংখিঙীয়া। আপুনি ট্ৰেফিক জামত ফাঁচি চাব, কেতিয়াবা 1 ছেকেণ্ডৰ বাবে যদি গাড়ী ৰখাই পিছফালৰ পৰা চবে এনেকে হৰ্ণ বজাব যেন 1 ছেকেণ্ড পিছত উল্কাপিণ্ড আহি পৰিব ৰাজপথত। মানুহবিলাক ইমান অস্থিৰ। আৰু আমি যদি তাৰ উপৰিও সাইকোলজিকেল কাৰণ বিচাৰি যাওঁ, মনোবৈজ্ঞানিক কাৰণ যদি বিচাৰি যাওঁ, আপুনি ভাবক আজিকালিৰ দিনত প্ৰায়ভাগ মানুহে জীৱনত ছচিয়েল মিডিয়া ব্যৱহাৰ কৰে। ছচিয়েল মিডিয়াৰ ব্যৱহাৰ যিমানেই বাঢ়িছে, সিমানেই মানুহৰ ব্যক্তিগত জীৱনবোৰ ইজনে সিজনক বেছি ভালকে জানিব পাৰিছে। আজিকালি মানুহে পাৰ্চনেল ব্লগ বনায়, ইউটিউবত ৰিলছ বনায়, ফেচবুকত ৰিল বনায়, নিজৰ ব্যক্তিগত জীৱন লৈ পেলাই ফেচবুকত চলি থাকে। মুঠতে যিকোনো ভাৱে আপুনি ঘৰত বহিয়ে নিজৰ মোবাইলৰ স্ক্ৰীনখনত প্ৰত্যেকৰে জীৱনশৈলী মোটামুটি দেখিবলৈ পায়। আগৰ দিনত কিন্তু সেইবিলাক নাছিল। নিজৰ জীৱনত পুৰা ব্যস্ত হৈ পেলাই নিজৰ পৰিয়াল, চিনাকি বন্ধু বান্ধৱ আৰু নিজৰ জীৱনৰ কৰ্তব্যৰ লগত ব্যস্ত হৈ মানুহ এক প্ৰকাৰ সুখী আছিল। টিভিটো চাই মানুহে বহুত আনন্দ লাভ কৰিছিল যে আজি দেওবাৰ আছে, আজি অমুক চিৰিয়েল এখন চাব পাৰিম বা এখন চিনেমা চাব পাৰিম। আজিৰ যুগত যে ইমানে টেকনলজি বাঢ়ি গৈছে, মোবাইলত চব বস্তু আহি যায়, আহাৰ লগে লগে মানুহে এটা নতুন বস্তু বিচাৰি গৈছে। সেইটো হল কি, কাৰ লাইফষ্টাইল কিমান ভাল। কোনোবা যদি ছচিয়েল মিডিয়াত ডাঙৰ গাড়ীত চলাইছে, আপুনি নিৰ্বাহ মোৰ এনেকুৱা এখন গাড়ী ল'ব পাৰিলে, ভাল গভৰ্ণমেণ্ট জব কৰি পেলাই উন্নত জীৱন যাপন কৰিছে, তেতিয়া আপোনাৰো মন যাব ইছ মোৰো হোৱা হলে। কোনোবাই যদি বিদেশত ফুৰিব গৈছে, ধুনীয়া ধুনীয়া জাগা দেখাই আছে, তেতিয়া আপুনি ভাবিব ময়ো ফুৰিব যাবলৈ পোৱাহেঁতেন, মোৰো যদি ইমান টকা পইচা থাকিল হয়। মুঠতে মেইন প্ৰব্লেমটো হৈছে কি, মানুহে নিজৰ জীৱনক আনৰ লগত তুলনা কৰাটো বহুত বেছি বঢ়াই দিছে। আৰু বঢ়াই দিয়াৰ লগে লগে নিজৰ জীৱনত যিখিনি এটা দুটা ভাল বস্তু আছেও, সেই বস্তুখিনি মানুহৰ চকুৰ আগত থাকিও নেদেখাৰ নিচিনা হৈছে। মানে অন্ধ হৈ গৈছে, নিজৰ জীৱনত থকা বস্তুখিনি নিজ চকুৰে দেখা নোপোৱা হৈছে। নিজৰ পৰিয়ালৰ লগত সম্পৰ্ক কমি গৈছে, নিজৰ বন্ধু বান্ধৱীৰ লগত সম্পৰ্ক কমি গৈছে, কেৱল নিজৰ ফোনটো চিনি পায়, ফোনটোতেই জীৱনটো বিচাৰি পায়, বেলেগ কোনো ধৰণৰ কথাই নাই। এই প্ৰব্লেম বিলাক যিমানেই বৃদ্ধি পাইছে, বৃদ্ধি পোৱাৰ ফলত মানুহবিলাক মানসিকভাৱে পংগু হৈ গৈ আছে। আৰু যাৰ প্ৰতিফলন আপুনি ৰাজপথত, বাহিৰত চব জেগাতে দেখিবলৈ পাব। মানুহবিলাক কিয় ইমান ডিপ্ৰেছনত থাকে, কিয় ইমান ফ্ৰাষ্ট্ৰেশ্যনত থাকে, মানুহবিলাকৰ মনত হেপিনেছ কিয় নাই, সৰু সৰু কথাত কিয় উত্তেজিত হৈ পৰে? আৰু কাৰণটোৱে হৈছে মানুহে নিজৰ জীৱনক আনৰ জীৱনৰ লগত তুলনা কৰি তাতকে বেটাৰ নহয় বুলি ভাবি দুখী হৈ থাকে। আৰু যাৰ ফলত যিমান যি নাপালেও মানুহ কোনোদিন সুখী হ'ব নোৱাৰে। তাৰ উপৰিও শেষৰ কাৰণ যদি আমি কবলৈ যাওঁ, মানুহৰ লাইফষ্টাইল সলনি হৈছে, জীৱনশৈলী সলনি হৈছে। আপুনি ভালকে মনত পেলাই কওকচোন, শেষৰ বাৰৰ বাবে 7-8 ঘণ্টাৰ বাবে কেতিয়া আপুনি টোপনি গৈছিল? আপুনি ভালকে মনত পেলাওক, শেষৰ বাৰৰ বাবে কেতিয়া আপুনি বন্ধু বান্ধৱৰ লগত বহি 2-3 ঘণ্টা হাঁহি খিকিন্দালি কৰি, মনৰ আনন্দ আবেগ প্ৰকাশ কৰি কোৱালিটি টাইম স্পেণ্ড কৰিছিল? একদম মানে মন ভাল লাগি যোৱা সময়।
আপুনি মনত পেলাওক কেতিয়া আপুনি পৰিয়ালৰ লগত একেলগে বহি কিবা এটা কাম কৰাৰ পৰিকল্পনা কৰিছিল। দিনে ৰাতিটো কেৱল উপাৰ্জনৰ কথাই ভাবি থাকে। বেলেগৰ জীৱনৰ লগত তুলনা কৰা প্ৰভাৱটোতো আছেই। সেইকাৰণে অধিক ইনকাম কৰাৰ কাৰণে, অধিক উপাৰ্জন কৰাৰ কাৰণে আপুনি ইমানেই ভাবি ব্যস্ত হৈ পৰে যে নিজৰ পৰিয়াল, ব্যক্তিগত সম্পৰ্ক, হাঁহি ফূৰ্তি তামচা, আনন্দ, নাচ গান এইবিলাক মাথো আপোনাৰ বাবে মোবাইলৰ স্ক্ৰীনখন হৈ পৰিছে। মোবাইলৰ স্ক্ৰীনখনত চাই আপুনি খন্তেকীয়া তৃপ্তি লয়, কিন্তু আচল তৃপ্তি আপোনাৰ হেৰাই গৈছে লাহে লাহে। আপুনি কিন্তু সতৰ্ক হবৰ সময় হৈ পৰিছে। আপুনি মোৰ কথা যদি শুনে, মই এটা পৰামৰ্শ দিব পাৰো। সমাজত যিহেতু বাস কৰিছো, এনেকুৱা পৰিস্থিতিৰ সন্মুখীন ময়ো হৈছো, কিন্তু মই নিজৰ ব্যক্তিগত জীৱন কেনেকে সুখী কৰি ৰাখো আপোনাকতো পৰামৰ্শ দিব পৰাকে বা উপদেশ দিব পৰাকে মোৰ যোগ্যতা নাই। কিন্তু মই ক'ব পাৰো আপুনি 7-8 ঘণ্টা সুন্দৰভাৱে টোপনি যাওক। আপুনি কমচে কম 1 ঘণ্টাৰ বাবে প্ৰাণায়াম, যোগাভ্যাস বা কিবা ফিজিকেল এক্টিভিটি কৰক। সপ্তাহত কমেও এদিন আপুনি ফুৰিবলৈ যাওক, এখন চিনেমা চাওক, মনটো ভাল লগাই থকাৰ কাৰণে। পৰিয়ালৰ লগত মিলি কিবা এটা আপুনি প্লেনিং কৰক, পৰিকল্পনা কৰক। আপুনি ফৰেন কাণ্ট্ৰীত ফুৰিবলৈ আপোনাৰ পইচা নাই, আপুনি ওচৰতে ক'ৰবাত ফুৰিবলৈ যাওক। আৰু একেলগে ডাঙৰ সফলতা বিচাৰি পেলাই ডাঙৰ সফলতাৰ কথা ভাবি আপুনি অস্থিৰ হোৱাতকৈ সৰু সৰু কথাত ফকাচ কৰক। প্ৰথমতে ভাবকচোন, ঠিক আছে আজি এইটো মাহত মই এই সৰু কামটো কৰিম, এই মাহটোত মই মোৰ মানুহজনীক এখন কাপোৰ দিম, এই মাহটোত মই পাকঘৰৰ এইটো কাম কৰিম। সৰু সৰু কামবিলাক অলপ অলপকে কৰি পেলাই আপুনি চাওকচোন আপোনাৰ মনত লাহে 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 শান্তিয়ে বিৰাজ কৰিব। ৰাতিপুৱাতো প্ৰাণায়ামটো কৰি আছে, আৰু শান্তিয়ে বিৰাজ কৰাৰ লগে লগে আপোনাৰ যিটো শান্তিৰ পেটি, আনন্দৰ পেটিটো লাহে লাহে ষ্ট্ৰং হ'ব। আৰু আনন্দটো বৃদ্ধি যেতিয়াই হ'ব, তেতিয়া আপোনাৰ আত্মবিশ্বাসো বাঢ়িব। আৰু আত্মবিশ্বাস বাঢ়িলে আপুনি এই সকলো প্ৰব্লেম যিবিলাক সমাজত হৈ আছে, এই সমস্যাৰ সন্মুখীন, এই সমস্যাৰ চিকাৰ প্ৰায়ভাগ মানুহেই হৈছে, এইবিলাকৰ পৰা মুক্তি পাই আপুনি এটা সুন্দৰ জীৱন লাভ কৰিব। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আগতে পাই থাকিব। ধন্যবাদ।